এমপক্স হল এটা ভাইৰেল ডিজিজ মানে ভাইৰেল বেমাৰ যেটো এমপক্স নামৰ ভাইৰাছৰ কাৰণে হয় আগতে এমপক্সক মাংকি পক্স বুলি কোৱা হৈছিল কিন্তু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে মানে WHO ইয়াৰে প্ৰতি যদি কোনো ভুল ধাৰণা নাথাকে সেই কাৰণে মাংকি পক্সৰ পৰা নামটো আকৌ সলনি কৰি পেলাই এমপক্স কৰিলে এতিয়া নেক্সট কোৱেশ্চনটো হ'ল যে এই বেমাৰটোনো কেনেকৈ বিয়পে এই বেমাৰটো বিয়পে জন্তুৰ পৰা মানুহলৈ আৰু মানুহৰ পৰা মানুহলৈ এতিয়া জানো আহক লক্ষণসমূহ কি এমপক্সৰ মানে আপুনি কেনেকৈ গম পাব যে আপোনাৰ বেমাৰটো হৈছে আপুনি ধৰিব পাৰে যে এইটো ধৰক বসন্ত যেনেকৈ হয় আমাৰ ঠিক তেনেকুৱাই অকমান মানে কেনেকুৱা হয় যে এইটো বেমাৰত আপোনাৰ ষ্টাৰ্টিঙত ফ্লু লাইক সিম্পটমস কিছুমান হ'ব যেনেকৈ জ্বৰ হ'ব মূৰৰ বিষ গাৰ বিষ বেছি ভাগৰুৱা লাগা তাৰ পিছত লাহে লাহে কিছুমান ৰেশেছ আপুনি নিজৰ গাত দেখিবলৈ পাব আনকি আপোনাৰ হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাটো আপুনি কিছুমান ৰেশেছ দেখিবলৈ পায় আৰু ক্ৰমান্বয়ে সময়ৰ লগে লগে সেই বস্তুটো ডাঙৰ হয় ব্লিষ্টাৰ ফৰ্ম কৰে ব্লিষ্টাৰ ফৰ্ম কৰি প্লাই মানে পিছত একেবাৰে লাষ্টত এটো হৰি পৰে বহুত ডাঙৰ ৰেশেছ হয় মই ফটোটো ইয়াতে লগাই দিম আশা কৰো আপোনালোকে ধৰিব পাৰিব আৰু এনেকুৱা নহয় যে আপুনি মই যিখিনি লক্ষণ কৈছো বা WHO যিখিনি লক্ষণ দিছে আমাক সেইটো অনুযায়ী মই আপোনালোকক বুজাই দিছো কিন্তু WHO আৰু এটা কথা কৈছে যে মাইল্ড মানে কন্ডিশনো হ'ব পাৰে আপোনাৰ সিভিয়াৰ কন্ডিশন নহব পাৰে কিন্তু সৰু লৰা ছোৱালী প্ৰেগনেন্ট উইমেন এই সকল যিবোৰ আমাৰ ক্যাটেগৰি আছে তেওঁলোক মানে হায়াৰ ৰিস্কত থকা দেখা যায় এতিয়া হক মই আপোনালোকক কওঁ যে আপোনালোকে নিজকে এই বেমাৰটোৰ পৰা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিব ইয়াৰে কোনো স্পেসিফিক ট্ৰিটমেন্ট বৰ্তমানলৈকে তেওঁলোকে কোৱা নাই কিন্তু WHO কিছুমান কন্ডিশন কিছুমান গাইডলাইন দিছে য'ত কোৱা হৈছে যে আপুনি এখিনি বস্তু কৰিলে নিজকে এই বেমাৰটোৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে আপুনি ঠিক কোভিড কথা মনত পেলাব কোভিডত যেনেকৈ আপুনি স্কিন টু স্কিন কন্টাক্ট নকৰিছিলে বা যোন মানুহ ইনফেক্টেড আছে সেই মানুহখিনিৰ লগত আপুনি সেক্সুয়াল কন্টাক্ট নাৰাখে লগতে সেই যোন মানুহ ইনফেক্টেড হৈছে তেওঁলোকক আইসোলেট কৰি ৰাখা হয় আৰু এনিমেলছৰ পৰা অকমান মানে কন্টাক্টটো এভয়েড কৰি ৰাখিলে ভাল আৰু নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইনটেইন কৰি ৰাখাটো খুবেই জৰুৰী মাস্ক পিন্ধাটো খুব প্ৰয়োজনীয় আৰু লগতে বেলেগৰ কাপোৰ টাৱেল বা গামোচা শেয়াৰ নকৰিব এটলিষ্ট যেতিয়ালৈকে এই সময়খিনি পাৰ হৈ নাযায় তেতিয়ালৈকে আশা কৰিছো আজি মোৰ ভিডিওটোৰ জৰিয়তে আপোনালোকে এমপক্স কি হয় বা এমপক্সৰ বিষয়ে এটা সূক্ষ্ম ধাৰণা ল'বলৈ পাৰিছে আৰু যদি ভিডিওটি চাই ভাল পাইছে আৰু ভাবে যে এইটো উপকাৰী হয় ভিডিওটো তেনেহলে নিশ্চয় আপুনি ভাল পোৱা মানুহজনৰ লগত শেয়াৰ কৰিব আপোনাৰ মা দেউতা দাদা ভন্টি যোন আছে সকলোকে এই বিষয়ে অকমান জনাব যাতে তেওঁলোকে সাৱধান হয় আৰু মাস্ক পৰিধান কৰে আৰু নিজকে এই বেমাৰৰ পৰা ৰক্ষা কৰে আৰু যদিহে এনেকুৱা ধৰণৰ লক্ষণ আপুনি নিজৰ তাতো দেখিবলৈ পায় তেন্তে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকক যোগাযোগ কৰক আজিলৈ আহিছো ভালে থাকিব সুস্থ থাকিব ধন্যবাদ